মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি দেওবৰীয়া চৰাত 10টা মহৎ লোকৰ বাণী লৈ আহিছোঁ। 1 নম্বৰ বাণীটো হ'ল, শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ, চক্ৰটিছে কৈছিল। 2 নম্বৰ বাণীটো হ'ল, কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে, বেইলীয়ে কৈছিল। 3 নম্বৰ বাণীটো হ'ল, মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে, বুদ্ধদেৱে কৈছিল। 4 নম্বৰ বাণীটো হ'ল, কৰ্মই উপাসনা, হাঁহিয়েই জীৱন, বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল। 5 নম্বৰ বাণীটো হ'ল, কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে, এইচ মেননে কৈছিল। 6 নম্বৰ বাণীটো হ'ল, গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু, ৰচেন ক্ৰেজে কৈছিল। 7 নম্বৰ বাণীটো হ'ল, একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে, হোমাৰে কৈছিল। 8 নম্বৰ বাণীটো হ'ল, জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহে মহান হয়, মহাবীৰে কৈছিল। 9 নম্বৰ বাণীটো হ'ল, ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ মূল লক্ষ্য, চক্ৰটিছে কৈছিল। 10 নম্বৰ অৰ্থাৎ আজিৰ শেষৰ বাণীটো হ'ল, ভাগ্যত বিশ্বাস নকৰিব, কঠোৰ পৰিশ্ৰমত বিশ্বাস কৰক, APJ আব্দুল কালামে কৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি শেষত এটা সাধু থাকিল। সাধুটোৰ উত্তৰ নিশ্চয় আপোনালোকে কমেণ্টত জনাব বুলি মই আশাবাদী। সাধুটো হ'ল, বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়। মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো নিশ্চয় কমেণ্টত জনাব। আৰু মোৰ আধুনিক আছাম চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। নিশ্চয় এনেধৰণৰ ভিডিঅ' পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।